Hello guys, welcome back to our channel. আমি পুনৰবাৰ আহিলো আপোনালোকৰ ওচৰলৈ এটা নতুন ৰেচিপি লৈ। আজি আমি বনাম সৰু মাছ সৰিয়হ লগত। সো আহকচোন চাওঁ তাৰ কাৰণে আমাক কি লাগিব। তাৰ কাৰণে আমি লৈছো এবাটি সৰিয়হ, যোনটো আমি ভালদৰে ধুই লৈছো। তাৰ পিছত লৈছো এটা বিলাহী, এটা ডাঙৰ পিয়াজ, কেইফুটামান নহৰু, 2 চকলমান আদা আৰু 3টা জ্বলা। এই গুটেখিনি আমি ধুনিয়াকে মিক্সিত গ্ৰাইন্ড কৰি লম। এয়া আমি অলপ পানী দি মিক্সিত ধুনিয়াকে গ্ৰাইন্ড কৰি লৈছো। সো আমি ইয়াৰে এতিয়া গ্ৰেভি এটা বনাম। ঠিক গ্ৰেভি এটা বনাম। আৰু আমি সৰু মাছবোৰ ধুনিয়াকে ভাজি লৈছো। তো এই মাছখিনি আমি লাষ্টত দিম। সো আমি গ্ৰেভিৰ কাৰণে প্ৰথমতে তেলত দিম এটা তেজপাত, জিৰা, পাঁচফোৰণ, জলকীয়া গুড়ি আৰু হালধি গুড়ি। এতিয়া আমি কেৰাহী গৰম হ'বলৈ দি তাত দিছো তেল। তেল গৰম হোৱা পিছতে আমি ইয়াত লৈ লোৱা তেজপাত, জিৰা, পাঁচফোৰণ আৰু মছলাখিনি দি দিম। মন ৰাখিব যে আমি তেলটো বেছি গৰম হ'বলৈ নিদিও, কাৰণ যদি আমি গৰম তেলত মছলাখিনি দিও তেতিয়ালে জ্বলি যাব পাৰে। তো আমি অলপ লো ৰাখিম। তো ইয়াত আমি গুটিখিনি দি দিলো আৰু মছলাখিনি অলপমান ফ্ৰাই হৈ যোৱা পিছত আমি ইয়াত গ্ৰাইন্ড কৰি লোৱা পেষ্টখিনি দি দিম। সো এয়া আমি অলপকে গ্ৰাইন্ড কৰি লোৱা পেষ্টখিনি দি দিছো। তাৰ পিছত গুটিখিনি ধুনিয়াকে ভালদৰে মিহলাই এনেকে লৰাই থাকিব, যাতে গুটি পেষ্টখিনি মছলাখিনিৰ লগত মিক্স হৈ যায়। সো ইয়াত আমি অলপ পানী দি গুটিখিনি ভালদৰে মিক্স কৰি উতলিবলৈ দিম। সো আমি ভালকে গুটি পেষ্টখিনি ফ্ৰাই কৰি লম, যাতে ইয়াৰ কেঁচা টেষ্টটো গুচি যায় আৰু তেলটো সেপাৰেট হৈ যায়। ইয়াত আমি দিলো নিমখ, সোৱাদ অনুসৰি নিমখ দিলো। তাৰ পিছত এয়া আমি অলপ টাইম ভালকে ভাজি যাবলৈ দিম। ঢাকনি দি থৈ দিলো। সো আমি দেখিব পাৰিছো যে আমাৰ মছলাখিনি ধুনিয়া ফ্ৰাই হৈ গৈছে। এয়া ঢাকনি দি অলপ টাইম থৈ দিম। তো আমি 15 মিনিট পিছত দেখিছো যে আমাৰ পানীখিনি হুহি গৈছে আৰু মছলাখিনি ধুনিয়া ফ্ৰাই হৈ গৈছে। সো ইয়াত আমি যিমানখিনি পানী লাগে এড কৰিম। আপোনালোকে যদি গ্ৰেভিটো ঠিক বিচাৰিছে তেতিয়াহলে পানী বেছি এড নকৰিব, আৰু যদি গ্ৰেভিটো অলপ পাতল কৰিব বিচাৰিছে তেতিয়াহলে আপোনালোকৰ অনুসৰি ইয়াতে পানী দিব পাৰে। এয়া আমি পানী দি ইয়াত ভালকে এটা উতল আহিবলৈ দিম। উতল অহা পিছত ইয়াত ভাজি থোৱা মাছখিনি আমি ইয়াত দি দিম। আপোনালোকে ডাঙৰ মাছেৰেও বনাব পাৰে। ইয়াত ডাঙৰ মাছ ভাজি পিচবোৰ ইয়াত দি দিব পাৰে। আমি সৰু মাছেৰে বনাইছো। সো এইটো গ্ৰেভিটো খাই খুব ভাল লাগে, আৰু গ্ৰেভিটো ঠিক হলে আৰু বেছি ভাল লাগে খাই। সো আমি অলপ গ্ৰেভিটো ঠিকে ৰাখিছো। সো আমাৰ সৰিয়হেৰে মাছৰ জোল ৰেডি হৈ গৈছে। আমি ইয়াত লাষ্টত অকণমান ধনিয়া এড কৰিছো। তাৰপিছত গুটিখিনি মিক্স কৰি এটা উতল আহিবলৈ দি আমি গেছটো অফ কৰি দিম। সো আমাৰ সৰিয়হেৰে মাছৰ জোল ৰেডি হৈ গৈছে। তো কাৰ ভাল লাগিল ভিডিওটো চাই নিশ্চয় জনাব, আৰু আমাৰ ৰেচিপিটো ট্ৰাই কৰিব ঘৰত, আৰু আমাক কমেন্ট সেকশনত জনাব কেনেকুৱা পালে। আমাৰ চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই, প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো টিপি দিব, যাতে আমাৰ আহিবলগীয়া ভিডিওবোৰৰ আপোনালোকে নটিফিকেশন পায়।